সোৱণশিৰি কলেজত জিলাভিত্তিক স্বদেশ প্ৰেম ৰাষ্ট্ৰ গঠন প্ৰতিযোগিতা সম্পন্ন। লখিমপুৰ জিলাৰ নেহেৰু যুৱক কেন্দ্ৰৰ উদ্যোগত আৰু সোৱণশিৰি কলেজৰ NSSৰ সহযোগত জিলাভিত্তিক স্বদেশ প্ৰেম ৰাষ্ট্ৰ গঠন প্ৰতিযোগিতাখনি 2020 চনৰ গণতন্ত্ৰ দিৱসৰ অংশ হিচাপে বুধবাৰে সোৱণশিৰি কলেজৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। সোৱণশিৰি কলেজৰ উপাধ্যক্ষ ব্ৰজন বৰুৱাৰ সভাপতিত্বত আয়োজন কৰা প্ৰতিযোগিতাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে কিলাবৰা নেহেৰু যুৱ কেন্দ্ৰৰ শ্ৰেষ্ঠ সেৱক উজ্জ্বল দাসে। ডক্টৰ বিজিত কুমাৰ চাংমাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনত লখিমপুৰ জিলাৰ 9টাকৈ ব্লকৰ পৰা 27গৰাকীতকৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। লখিমপুৰ ব্লকৰ পৰা শৰৎ সিং প্ৰথম স্থান, কুক কুমাৰ শ্বাহ দ্বিতীয়, ঢকুৱাখানা ব্লকৰ পৰা মেঘালী দাস আৰু বিহপুৰীয়াৰ পৰা জিগ্ৰশ্ৰী বৰগোহাঁই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। হৰিপ্ৰসাদ চিত্ৰৰ ৰিপৰ্ট, অসম প্ৰকাশ। নেহেৰু যুৱ কেন্দ্ৰৰ অন্তৰ্গত সোৱণশিৰি কলেজত আজি ডিক্লামিনেশ্যন যি অনুষ্ঠান অনুষ্ঠিত হৈছিল, এই অনুষ্ঠানত 9টা ব্লকৰ 30জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল আৰু এই প্ৰতিযোগিতাত লখিমপুৰ ব্লকৰ হৰ্ষজিৎ সিঙে প্ৰথম স্থান আজুৰি আনিবলৈ সক্ষম হয়। তেওঁৰ লগতে বিভিন্ন অঞ্চলৰ বিভিন্ন প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোককো মোৰ ফালৰ পৰা আৰু নেহেৰু যুৱ কেন্দ্ৰৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু ভৱিষ্যতেও তেওঁলোকে আমাক এনেদৰে সহায় কিমানগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল? 30জন প্ৰতিযোগী। এইটো জিলাভিত্তিত আছিল ন? জিলাভিত্তিত ভৱিষ্যতেও তেওঁলোকে আমাক এনেদৰে সহায় সহযোগিতা আগবঢ়াব বুলি আমি